নমস্কাৰ। এটি নতুন পুৱাৰে সৈতে সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে কুশলে আছে। মোৰ বৰ্তমান ভাল আৰু এটি নতুন দিনৰ সৈতে মই আকৌ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আহক তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকে, আপোনালোকে চাই থাকিব। আৰু ৰাতিপুৱাই লৰালৰিকৈ মানা স্কুল যাব, তাইক খুৱাই পঠিয়াব লাগিব। তাৰ কাৰণে মই এয়া চব্জি কাটি ল'লোঁ আৰু এইফালে তিতাপে কৰি পিঁয়াজ জলকীয়া লৈছোঁ। সেইফালে মটৰ আলু কবি আৰু গাজৰ দিছোঁ। সেনেকৈ চব্জিখিনি বনাই লওঁ, তাৰপিছত মই লগ পাইছোঁ আপোনালোকক। পুৱাৰ কামখিনি ইমানেই লৰালৰি হয় নহয়, ল'ৰা ছোৱালী স্কুল পঠিয়াই নোলোৱালৈকে কামবোৰ আজৰি নহয় যেন লাগে। আৰু তাইকো স্কুল পঠিয়াই ল'লোঁ। পাকঘৰৰ কামটো আজৰি হৈ আহিছোঁ এতিয়া, আৰু ভিতৰৰ যিখিনি বিচনা পাতি ঠিক কৰিবলৈ আছে সেইখিনি কৰি লওঁ। তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই। আৰু এইফালে একদম এক কাপ চাহ লৈ মই বহি গ'লোঁ। আৰু এই পিঠাটোনো মই কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখাম। মই চাহ তাপা খোৱাৰ আগত আপোনালোকে চাই লওক। মোৰ ওচৰত আছে এতিয়া বৰ্তমান এই চুজি, অকণমান বেছি নাই অলপমান আছে সেইটো, আৰু এইফালে চেনি আৰু এয়া অকণমান বেকিং পাউডাৰ, আৰু এয়া দি অলপমান কিবা এটা বনাওঁ। আৰু এতিয়া সকলোখিনি মিশ্ৰণ মই ধুনীয়াকৈ ঘুলি ল'লোঁ। আৰু মই ইয়াত গাখীৰ ব্যৱহাৰ কৰিলোঁ। মোৰ ওচৰত গাখীৰ অলপমান আছিলে। আপোনালোকৰ ওচৰত যদি গাখীৰ নাথাকে তেতিয়া অকণমান গৰম পানী ব্যৱহাৰ কৰিব। আৰু পৰাপক্ষত সৰু ল'ৰা ছোৱালীক খুৱাবলৈ হ'লে ঘৰুৱা যিটো গাখীৰ সেইটো ব্যৱহাৰ কৰিব, পেকেট গাখীৰটো ব্যৱহাৰ নকৰিব। ঘৰুৱা গাখীৰ দিলে খাবলৈ টেষ্টটো বেছি ভাল হয়। ইডলি ষ্টেণ্ড, আৰু ইয়াতে মই বস্তুখিনি বনাম। মই ধুনীয়াকৈ এই প্লেটকেইখনত দি ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াত মই দিওঁতে অকণমান ঘিউ সানি দিছোঁ প্লেটকেইখনত, যাতে বস্তুটো লাগি। আৰু এতিয়া কুকাৰতে মই প্ৰায় আধা গিলাচমান পানী দিছোঁ। আৰু এই পানীখিনি গৰম হৈ অহাৰ পাছতে এতিয়া মই ইয়াতে যিখিনি ষ্টেণ্ডডালত ভৰাই লোৱা যিখিনি মিশ্ৰণ আছিলে, মিশ্ৰণখিনি ইয়াতে ভৰাই দিছোঁ কুকাৰটোৰ ভিতৰত। আৰু এতিয়া মই সাঁফৰখন ধুনীয়াকৈ মাৰি দিম আৰু এনেকৈ অলপ 5 মিনিট সময় সিজিবলৈ দিম। একেবাৰে হেল্ডি ৰেচিপি হয়। সৰু ল'ৰা ছোৱালীক আপোনালোকে বনাই খুৱাব, বহুতেই ভাল হয়। সৰু ল'ৰা ছোৱালীক খুৱাবৰ সময়ত কিন্তু আপোনালোকে বেকিং পাউডাৰো নিদিব। এনেকৈ চুজি গাখীৰ আৰু অলপমান ঘিউ দি দিব। ল'ৰা ছোৱালীক ঘিউ খুৱাব লাগে। ঘিউ খোৱাটো সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল। সিহঁতৰ বডিটো গৰম হৈ থাকিব, তেতিয়া পটককৈ বেমাৰ আজাৰো নহয়। আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ সিজি গ'ল। আৰু এইফালে বাচনখিনি ধুনীয়াকৈ থৈ ল'লোঁ ধুবৰ কাৰণে। এতিয়া এইখিনি ৰেডি হৈ গ'ল। আৰু আপোনালোকে যদি কেতিয়াও এনেকৈ বনাই খোৱা নাই, প্লিজ বনাই খাই চাব, বহুত বেছি ভাল লাগে খাবলৈ। ল'ৰা ছোৱালীক স্কুললৈ দি পঠাব পাৰে টিফিনত। একেবাৰে হেল্ডি হয়। আপোনালোকৰ যদি ঘৰত গাখীৰ থাকে, ঘৰুৱা গাখীৰ ব্যৱহাৰ কৰিব। মোৰ ওচৰত নাছিলে কাৰণে মই দিয়া নাই। আৰু ভিডিঅ'টোত এতিয়া মই প্ৰায় মানা স্কুলৰ পৰা অহাৰ পাছতহে আৰম্ভ কৰিছোঁ। এইফালে বেঙেনা পিটিকা, তিতা, আৰু এয়া বেতগাজ, আৰু লগতে এয়া স্কচ বইল, আৰু এয়া চানা, আৰু নিমখ লৈছোঁ। আৰু ইমানকৈ নিমখ লোৱা দেখি নাভাবিব দেই মই ইমানকৈ নিমখ খাওঁ। আচলতে বেঙেনা পিটিকাত মই নিমখ দিয়া নাই, নিমখ দি ল'ম সেইকাৰণে। আৰু একেবাৰে চিম্পুলকৈ দুপৰীয়া সাঁজটো এনেকৈ খাবলৈ ভাল লাগে। আৰু এয়া মানা থালিখন, মানাই তিতা নাখায় সেইকাৰণে তাইক তিতা দিয়া নাই, মই তিতা লৈ লৈছোঁ। আৰু আজি একেবাৰে চিম্পুলকৈ খালোঁ। ভাত সাজ খাবলৈ বহুত ভাল লাগিলে। কেতিয়াবা বহুত বেছি হেভি খানা খাই থাকিলে মনো নাযায় খাবলৈ, সেইকাৰণে একেবাৰে চিম্পুলকৈ খালোঁ। খাই বহুত বেছি ভাল লাগিলে। আপোনালোকে যদি খোৱা নাই কেতিয়াবা এনেকৈ খাই চাবচোন, গৰম ভাতৰ লগত এনেকৈ বহুত বেছি ভাল লাগে। বিশেষকৈ মই ভাল পাওঁ সেইকাৰণে, আৰু মানায়ো ভাল পায় খাবলৈ। তাইও আজি বহুত ধুনীয়াকৈ ভাতকেইটা খালে। দেউতাক নাথাকিলে আমাৰ কেতিয়াবা এনেকৈ খোৱা হৈ যায়। দেউতাক থাকিলেহে খালি অলপমান যোগাৰ কৰিব লাগে। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগত বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ।